নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত মই ভিডিঅ' কৰিছোঁ। মোৰ ভিডিঅ' দিয়া মানে বহুত অসুবিধাই হৈছে, কাৰণটো মই আপোনালোক সকলোকে ক'ম বাৰু। মানে এনেকুৱা অসুবিধাত মই পৰি গৈছোঁ। মই আগৰ ভিডিঅ'ত কৈছোঁৱেই মোৰ শাৰীৰিকভাৱে ইমান গাটো ভাল নহয়। সেইকাৰণে বেছি হৈ গ'ল, আকৌ ভাল হৈছিলে, তাৰপিছত আকৌ বেছি হৈ যোৱাৰ কাৰণে মাৰ ঘৰলৈ গুচি আহিলোঁ। মাৰ ঘৰত আছোঁ এতিয়া। অলপমান ভাল পাইছোঁ, তেওঁ ইমান ভালকৈ সুস্থ হোৱা নাই। আজি তাতে ভাইটিৰ পৰীক্ষা আছে। মোৰ ভিডিঅ'ৰ যোগেদি মই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা থাকিলে। আৰু এতিয়া মোৰ ভাইটিয়ে মেট্ৰিক দিব, যিহেতু তাৰ পিছবৰ্ড, এডমিট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, কম্পাছ, কলম, আই কাৰ্ড, মাৰ্কছ গোটেইখিনি ক্লিয়াৰ কৰি তাক জতাই দিছোঁ। ময়ো যাম তাৰ লগত থ'বলৈ। সি অকণমান চাই আছে, মই এইখিনি যোগাৰ কৰি দিছোঁ। যোগাৰ কৰি লৈ তাক থ'বলৈ যাম। আজিৰ দিনটোত মই নিজে পাছ কৰা স্কুলখনত ভাইটিয়ে দিব পৰীক্ষা, তাকে দেখুৱাবলৈ চেষ্টা কৰিম সকলোৱে। এয়া আমি আহি পাই গ'লোঁ, ষ্টুডেণ্টখিনি সোমাইছে। এইবোৰ গোটেইখিনি গাৰ্জেন ৰখি কৰি আছে সকলোৱে। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সকলোৰে যে পৰীক্ষাটো ভাল হয়, তাকে কামনা কৰিলোঁ। এতিয়া বাহিৰত চব গাৰ্জেনবিলাক ৰখি আছে। আমিও প্ৰথম দিন বুলি এবাৰ ৰখি তাক লৈ যাওঁ বুলি আমি ৰিটাৰ্ণ মই আহি আছোঁ এতিয়া ঘৰলৈ বুলি। ঘৰ পামগৈ, ঘৰ পাই আপোনালোক সকলোকে লগ পাই আছোঁ। আমি স্কুলৰ পৰা আহি কৰি মই অলপ আৰাম কৰিলোঁ। তাৰপাছত এতিয়া উঠি ভাইটিৰ স্কুলৰ লগৰ এজন আহিছিলে, তাৰ লগতো কথা পাতিলোঁ। লগৰ মানে তাতকৈ ডাঙৰ হয়। কথা বতৰা পাতি কৰি লৈ পেলাই এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে কি হ'ল, মই কৈছোঁ আপোনালোক সকলোকে মই কিয় এইকেইদিন দিব পৰা নাছিলোঁ, ভিডিঅ' দিব পৰা নাছিলোঁ। মোৰ হৈ আছিলে কি, জ্বৰ হৈ আছিলে। কঁপি জ্বৰ উঠে, ঠাণ্ডা লাগে আৰু মূৰৰ বিষ। মোৰ ইমান বিষ হৈ গ'ল আৰু চকুৰ গুৰিটো কিবা ৰঙা হৈ গোটেই অৱস্থা নাইকিয়া হৈ গৈছিলে। তাত সেইকাৰণেও চকু পুৰি আছিলে, পূৰা চকু পুৰণি ধৰণি হৈ থাকে। মোৰ আগতে ইমান মাথা বিষ হয় যদিও ইমান নহয়। এইকেইদিন একেৰাহে মোক এনেকুৱাকৈ মাথা বিষে পেলাই দিলে যে, সেইকাৰণে আকৌ মোৰ চকু ডক্তৰক দেখুৱাবলৈ দিলে। মাৰ্চিত গৈ দেখুৱাই মেডিচিন খাই লৈ তাৰপিছত আকৌ চকু ডক্তৰক দেখুৱাই কৰি আহোঁতে আকৌ চশমা দিলে। মোৰ আগৰ চশমা আছিলে, কিন্তু সেই চশমাই মোক কাম নিদিয়া হৈ গ'ল, যিহেতু আকৌ চশমা দিলে। মই পিন্ধি বেয়া পাওঁ, কিন্তু তেওঁ এতিয়া ল'বলৈ বাধ্য। সেয়া ল'লোঁ। এতিয়া অলপমান ভাল পাইছোঁ যদিও জ্বৰটো কমিছে, কিন্তু মাথা বিষ মোৰ একে সম্পূৰ্ণৰূপে ভাল হোৱাই নাই। সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। মাৰ ঘৰতেই আছোঁ এতিয়া। আজি ভাইটিৰ পৰীক্ষা আছিল, সি পৰীক্ষা দি আহিলে। সেইকাৰণে বোলো ভিডিঅ'টো ইমান দিন কৰা নাই, যিহেতু ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টো ইমানতেই আছে। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই কুৱেশ্যনখিনি আজি অলপ দিন মই দিব পৰা নাই, সেইকাৰণে সকলোৰে আগত মই দুঃখিত। মই দিম, মই কুৱেশ্যন দিলে একেৰাহে ভালকৈ দিম বাৰু। এতিয়া দিব পৰা নাই, সেইকাৰণে সকলোৰে বেলেগ নাভাবিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই।